হেল্ল' বন্ধু বান্ধৱীসকল, এডুকেশ্যন আসাম চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অসমৰ মুখ্যমন্ত্ৰী কোন? 3, 2, 1. উত্তৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ বিত্তমন্ত্ৰী কোন? 3, 2, 1. উত্তৰ অজন্তা নেওগ। অসমৰ শিক্ষামন্ত্ৰী কোন? 3, 2, 1. উত্তৰ ৰণোজ পেগু। অসমৰ চাহ জনজাতি কল্যাণ মন্ত্ৰী কোন? 3, 2, 1. উত্তৰ সঞ্জয় কিষাণ। অসমৰ কৃষি মন্ত্ৰী কোন? 3, 2, 1. উত্তৰ অতুল বৰা। অসমৰ উন্নয়ন মন্ত্ৰী কোন? 3, 2, 1. উত্তৰ যোগেন মহন। অসমৰ পৰিবহণ মন্ত্ৰী কোন? 3, 2, 1. উত্তৰ চন্দ্ৰমোহন পাটোৱাৰী। অসমৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰী কোন? 3, 2, 1. উত্তৰ ৰঞ্জিত কুমাৰ দাস। অসমৰ জলসম্পদ মন্ত্ৰী কোন? 3, 2, 1. উত্তৰ পীয়ুষ হাজৰিকা। অসমৰ ক্ৰীড়া মন্ত্ৰী কোন? 3, 2, 1. উত্তৰ বিমল বৰা। অসমৰ মৎস্য পালন মন্ত্ৰী কোন? 3, 2, 1. উত্তৰ পৰিমল শুক্লবৈদ্য। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।